নমস্কাৰ, তোমালোকৰ কাৰণে বহুতেই ভাল খবৰ আহিছে। যিটো অসম পুলিচৰ অফিচিয়েল ছাইট আছে তাত এটা বহুতেই ভাল খবৰ আহিছে। নিশ্চয় দেখাই পাইছা, এইটো হৈছে অসম পুলিচৰ ছাইট SLPRB। লগতে উল্লেখ কৰিছে তোমালোকৰ ৰিকমেণ্ড নটিচ, যি নেকি আপডেট ডেট দিয়া হৈ আছে তোমালোকৰ 13/03/2023। তোমালোকৰ যোৱাকালি ডেটটো মেনশ্যন কৰিছে, কিন্তু আজি আহিছে। যি নেকি তোমালোকৰ এড্ৰেছ নং উল্লেখ কৰিছে, লগতে তোমালোকৰ ডেছক্ৰিপশ্যন উল্লেখ কৰিছে। যিখিনি তোমালোকৰ ভেকেঞ্চি আছিল, কুক ভেকেঞ্চি আছিল বা বাৰবাৰ আছিল বা তোমালোকৰ ৱাটাৰ কেৰিয়াৰ বা তোমালোকৰ চাফাই কৰ্মচাৰী, এই ভেকেঞ্চিসমূহত তোমালোকৰ PST and PT হ'বলৈ গৈ আছে 20/03/2023 পৰা তোমালোকৰ আৰম্ভ হ'বলৈ গৈ আছে। যিসকলে এপ্লাই কৰিছিলা তোমালোকৰ আজিৰ পৰা এডমিট কাৰ্ড পাব্লিছ কৰি দিব, যি নেকি তোমালোকৰ 14/03/2023 পৰা দিব আৰু আজি দিব। নিশ্চয় তোমালোকে সন্ধিয়া মানতে তোমালোকৰ এডমিট কাৰ্ডসমূহ পাব্লিছ কৰি দিব। নিশ্চয় লিংকসমূহ এক্টিভ কৰি দিব আৰু যেতিয়া আহিব মই নিশ্চয় জনাই দিম। কিন্তু আজি আহিব তোমালোকৰ কিমান সময়ত আহে এতিয়ালৈকে মেনশ্যন কৰা নাই। ভিডিঅ'টো ইমানখিনি আছিল, ধন্যবাদ।